নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ আপলোড ডেইলি দিব পৰা নাই কাৰণ ছোৱালীজনী জণ্ডিছ ওলালে গতিকে আকৌ হস্পিটেলত এডমিট হ'বলগীয়া হ'ল আৰু তাই 7 দিনত নাৰী হৈলে আৰু সেইদিনাখনিয়ে 7 দিনৰ দিনাখনিয়ে জাল দিয়া হৈছিলে। বাজলৈ লোৱা নিয়মবোৰ ভিডিঅ'বিলাকতো দেখুওৱা হ'ল আৰু জাল দিয়াটো দিব পৰা নাই। আপোনালোকক দেখাওঁ কেনেকৈ জাল দিছিলে। নিয়মটো আৰু খাব নোৱাৰি, তথাপিতো যিহেতু নিয়মটো কৰিলোঁ গতিকে লাহে লাহে ভিডিঅ'বোৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে এয়া খানাৰ বাবে ৰেডি হৈছে। এয়া বেঙেনা কটা হৈছে। এয়া আমাৰ বাইদেউ বেঙেনা কাটিছে, জালৰ বাবে প্ৰস্তুত হৈছে। এয়া বিলাহী আলু ৰেডি, পিঁয়াজ ৰেডি, এয়া কুকুৰা মাংস মাছ সকলোখিনি যোগাৰ কৰা হৈছে আৰু গতিকে জালুকীয়া খুৱাব, জালুকো ৰেডি কৰি থোৱা হৈছে। এয়া মাছ ফ্ৰাই কৰিছে, এয়া নবৈ মাছ ফ্ৰাই কৰি আছে। প্ৰায়খিনি ৰেডি হ'লেই আৰু ইফালে জুইত বনাই আছে। জুইত ধুনীয়াকৈ ভাত পাতি দিছে, কচু শাকো বনাইছে। এয়া জলকীয়া পিচি ল'লে মিক্সিত, একপি ফটো দি দিছোঁ আৰু ধুনীয়াকৈ। এয়া মোক খাবলৈ দিলেগৈ। মই পিছে এইবিলাক কচু শাক বনোৱা ভিডিঅ'বিলাক দিবলৈ নহ'লে এয়া মই এনেই নিয়মটো কৰিলোঁ আৰু মাংস চাংসবোৰ খাব নোৱাৰোঁ, তথাপিতো জোলটো নিয়মটো কৰিলোঁ আৰু তাইকো চেলেক এটা মাৰিব লাগে এনেই আৰু জ্বলা খাব নোৱাৰে। ময়ো খোৱা নাই, তাইকো অকণমান দিয়া হৈছে। এইখিনি হৈছে মোৰ জালৰ নিয়মৰ ভাত। কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো? এয়া গোটেই পৰিয়ালটো একেলগ হৈ গ'লোঁ, গোটেইখিনি মিলি। আমাৰ ডাঙৰ দাদা ল'ৰাটো সি 1 বছৰ হৈ গৈছে তাৰ। সি এয়া খানা খাই মেলি সকলোৱে বহিছোঁ। সি অকণমান নাছিলে, তাক গান এটা লগাই সি ধুনীয়াকৈ নাছিলে আৰু মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও এনেকৈ ভিডিঅ' দি থাকিবলৈ প্লিজ। ভাল লাগিলে কমেণ্ট কৰিব। আজিলৈ বাই বাই।